কছাৰীসকলৰ শেষ ৰজা কোন আছিল? উত্তৰ গোবিন্দ চন্দ্ৰ। নেক্সট কুৱেশ্যন, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ ডিমাপুৰত। নেক্সট কুৱেশ্যন, বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলীয়ে। নেক্সট কুৱেশ্যন, কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? উত্তৰ 1523 চনত। নেক্সট কুৱেশ্যন, আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰি আছিল? উত্তৰ মাওলুং ৰাজ্যত। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল? উত্তৰ চুহুংমুঙে। নেক্সট কুৱেশ্যন, শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল? উত্তৰ নৰনাৰায়ণে। নেক্সট কুৱেশ্যন, নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল? উত্তৰ কৃষ্ণ। নেক্সট কুৱেশ্যন, বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি? উত্তৰ শৰাইঘাট দলং। নেক্সট কুৱেশ্যন, অসমত মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল? উত্তৰ 1817 চনত। নেক্সট কুৱেশ্যন, বুদ্ধদেৱে প্ৰথম ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল? উত্তৰ সাৰনাথত। নেক্সট কুৱেশ্যন, কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, হৰ্ষচৰিতৰ লেখক কোন? উত্তৰ বাণভট্ট। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ওখ দৌল কোনটো? উত্তৰ শিৱদৌল। নেক্সট কুৱেশ্যন, মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল? উত্তৰ চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন, ৰাজতৰংগিনীৰ লেখক কোন আছিল? উত্তৰ কল্হাণ। নেক্সট কুৱেশ্যন, অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1926 চনত। নেক্সট কুৱেশ্যন, স্বাধীনতা আন্দোলনৰ প্ৰাণ আহুতি দিয়া প্ৰথমজন মহিলা কোন আছিল? উত্তৰ মুংৰী। নেক্সট কুৱেশ্যন, অশ্বক্লান্ত আৰু দীৰ্ঘেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ স্বৰ্গদেউ শিৱসিংহৰ দিনত।